Hello guys, আজি পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি আহিছো আমি মেৰলে ইয়াত কচু বুটলিবলৈ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই। তাক মানে মই দিব পৰা নাই মানে দিবলৈ অলপ বহুত দিন মিলাও নাই। সময় আছে কিন্তু মানে ভিডিঅ' নবনাই মানে অলপ কিবা ভাল নলগা লিখা হৈ গ'ল আজিকালি। তাৰপিছত এতিয়া ভণ্টিয়ে কৈ আছে ভিডিঅ' দিবলৈ, সেইকাৰণে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিবলৈ আজিৰ পৰা। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'বোৰ চাব। আৰু ইয়াত বান্দৰ আহে দেখি আমি ভয় কৰোঁ আহিবলৈ। এতিয়া কচু বুটলি লওঁ ইয়াত। ভণ্টিয়ে কচু বুটলি আছে। এয়া কচু খাবলৈ মন গৈছে, বান্দৰ বিচাৰি ফুৰিছে এইফালে। আৰু এইফালে মা বহি আছে, কাপোৰ একদম হেৰি কৰি থৈছে। এয়া কচু বুটলি আছে, এতিয়া মই বুটলি লওঁ অলপ। কোৱা কি যে বান্দৰ আহি গ'ল, আমি ইয়াত কচু বুটলিবলৈ আহিছোঁ। বান্দৰে একদম আমাৰ কিন্তু মায়ে খেদিছে। দিয়ে আহিছিলে আজি চেচে কৈ থাকোঁতে সঁচাকৈ বান্দৰে আহি গৈছিলে এডোখৰত। আপোনালোকে দেখিলে ভিডিঅ'টোত বান্দৰে খেদি আহিছিলে, গোটেই তিনিজনী ভয়তে কিবা হৈ গৈছিলোঁ। এতিয়া বান্দৰটো সেইফালে গ'লগৈ। আকৌ এতিয়া আমি কচু অলপ বিচাৰিম আৰু তাৰপৰা যামগৈ। তাৰপিছত দেখুৱাই আছোঁ ভিডিঅ'টো আগলৈ। এতিয়া এয়া কচু বুটলি আছোঁ, দেখিছে। আজি পূৰা কচুকে খাম বুলি ভাবিছোঁ আৰু খাই যদি আহিব আপোনালোকে। এতিয়া পূৰা বুটলি লওঁ, তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ আগলৈ। কচু এয়া বুটলি হৈ গ'ল, পূৰা বুটলি লৈছোঁ সৰহকৈ। খিনি কচু আজি পূৰা খাম। মাহ লৈ গৈছে আমাৰ, মতা মানুহ নাই অহা, আমি তিনিজনী মাইকী আহিছোঁ কাৰণে এয়া মায়ে এডাল লৈছে। এইখিনি মই এতিয়া কচুখিনি লৈ লৈছোঁ পূৰা। ভাওনা দিয়া লিখা লাগিছে। এইফালে এবাৰ পিছফালে এতিয়া ঘৰলৈ গৈ লওঁ। এইফালে বাহনি এখন আছে ডাঙৰ, তাৰপিছত এইফালে জংঘল হৈ গৈছে, অহা নাই কোনো আমি। এতিয়া কচু বিচাৰি লৈ গৈছোঁ গোটেইকেইজনীয়ে। এতিয়া বাঁহ লৈ লৈছে, এইফালে মাক ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ। আৰু এতিয়া ঘৰ গৈ লওঁ। বাহনিতহে ভাল দিছোঁ পুৰা। ঘৰলৈ আহি বহি লৈছোঁ। পূৰা তিনিজনী তিনি ঠাইত বান্দৰৰ কথাটোকে পাতি পাতি হাঁহি আছোঁ গোটেই তিনিজনীয়ে। বহুত ভয় খালোঁ, কিবা ধোঁৱা ধোঁৱা লিখা আহি গৈছে। ভয় খালা নাই? মায়ে একদম ভাওনা দিয়া আগতে দিছিলে, এতিয়া ভিডিঅ'টোত দেখিছে আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।